हेलो व्यूअर्स पुনৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল পাকঘৰ ৰেচিপি লৈ আজি জন্মাষ্টমী বুলি খুব সুন্দৰ পিঠা ৰেচিপি এটা লৈ আনিছো আঙুলি পিঠা এই পিঠাটো কেনেদৰে বনায় আৰু কেনেকৈ বনালে ভাল হ'ব গুটেইবোৰ ভিডিওটো চালে গম পাব তেনেহলে আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো আঙুলি পিঠা বনাবলৈ প্ৰথমতে মই লৈছো 1 কাপ পিঠাগুৰি থাল এখনত উলাই লৈছো তাত দিম 1 চিকুট নিমখ এতিয়া দিছো 1 চামুচ ঘি ঘি জেগাত বেলেগ একো তেল নিদিব এতিয়া গুটেইখিনি ভালদৰে মিলাই লব লাগিব এতিয়া মই 1 কাপ পানী গৰম কৰিছো যেতিয়া পানীখিনি উতলিব লব গেছৰ ফ্লেম অফ কৰি দিম এতিয়া মাজতে অলপ জেগা উলাই লৈছো তাত গৰম পানী অলপমান দি দিম অলপ কৰি পিঠাগুৰিত পানী দি যাম আৰু মুঠি যাম এই পিঠাটো বনাবৰ কাৰণে গৰম পানী লব লাগে ঠাণ্ডা পানী ললে পিঠাটো ভাল নহয়গে আৰু একেলগে গুটেই পানী দি নিদিব যদি পানী বেছি পৰি যায় তেনেহলে পিঠা বনাবলৈ টান হৈ যাব দেই সেইবাবে অলপ কৰিয়ে দি যাব পানী যদি কেঁচা পিঠাগুৰি লৈছে তেনেহলে পানী কমকে লাগিব কাৰণ তাত পানীৰ পৰিমাণটো আগৰ পৰাই বেছি থাকে কিন্তু যদি আপুনি শুকান পিঠাগুৰি লয় তেনেহলে পানী বেছি লাগিব কাৰণ শুকান পিঠাগুৰিয়ে পানী বেছিকৈ শুহে মই যেহেতু শুকান পিঠাগুৰি লৈছো সেইবাবে মোক পানী অলপ বেছিকৈ লাগিছে পিঠাগুৰিখিনি কিন্তু একেবাৰে কোমলকে মুঠিব দেই যিমানে কোমল হ'ব হিমানে আমাৰ পিছত সহজ হ'ব পিঠাৰ আকাৰটো দিবলৈ চাওক এয়া আমাৰ মুঠা হৈ গৈছে এতিয়া অলপমান পিঠাগুৰি হাতত লৈ এনেদৰে বনাই চাব যদি ধুনীয়াকৈ আকাৰ লৈছে আৰু ভাঙি যোৱা নাই তেনেহলে আৰু মুঠিব নালাগে আৰু এইখিনি পানী মোৰ ঢাকি গ'ল আধা কাপতকৈ কম পানীতে মোৰ মুঠা হৈ গৈছে এতিয়া আমি অলপ দেৰি ঢাকি থৈ দিম যেনি আৰু কোমল হৈ যাওক কাৰণ আমি ইয়াত শুকান পিঠাগুৰি লৈছো আৰু শুকান পিঠাগুৰি কোমল কৰিবলৈ অলপমান সময়টো লাগিবই এইখিনি সময়তে আমি ৰাবৰিৰ কামখিনি অলপ আগবঢ়াই লওঁ বলক মই কেৰাহী এখনত আধা লিটাৰ গৰু গাখীৰ লৈছো কিন্তু মই ইয়াত ফুল ফেট মিল্ক লৈছো টোন মিল্কৰ জেগাত ফুল ফেট মিল্ক ললে ৰাবৰিটো বেছি ভাল হয় এতিয়া ইয়াত মই অলপ ইলাইচি গুৰি দিছো আপোনালোকেতো জানেই ইলাইচি গৰু গাখীৰত দি খালে আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল ই আমাৰ হজম শক্তি বঢ়ায় আৰু যদি ৰাতি ইলাইচি গাখীৰ খায় তেনেহলে টোপনিও ভাল হয় বুলি কয় আৰু লগতে গাখীৰৰ ফ্লেভাৰটো বঢ়াই দিয়ে এতিয়া মই ইয়াত আধা কাপ চেনি দিছো উতলাহাৰ পিছত গেছৰ ফ্লেমটো কমাই দিব আৰু মাজে মাজে আমি লৰাই থাকিম যেন কেৰাহীখনত লাগি নাযায় গাখীৰখিনি আমি কম জুইত এনেকৈ অলপ দেৰি থৈ দিম এতিয়া আমি পিঠাগুৰিৰ কামত লাগোগে বলক এতিয়া আমি আৰু এবাৰ পিঠাগুৰিখিনি আমি মুঠি লম পিঠাগুৰিখিনি অলপমান শুকান হৈ গৈছে এতিয়া মই অলপমান পানী দি দিছো জাস্ট অলপমান পানীয়ে দিব মুঠা হৈ গৈছে চাওকি কিমান কোমল হৈছে এতিয়া মই হাতত অলপমান ঘি লৈছো ঘিখিনি মই প্লেটত লগাই দিছো কেঁচা পিঠাগুৰি দি বনালে থালখনত লগাই ল'ব লাগে কাৰণ ই কেতিয়াবা থালত লাগি যোৱাৰ চান্স থাকে মই কিন্তু আপোনালোকক জাস্ট দেখাবলৈহে লগাইছো দেই এতিয়া হাতত অলপমান পিঠাগুৰি ল'ব যেহেতু এই পিঠাক আঙুলি পিঠা বুলি কয় তাৰ মানে কি আমি পিঠাৰ আকাৰটো আঙুলিৰ দৰে বনাব লাগিব সেইকাৰণে পিঠাখিনিক আমি এটা আঙুলিৰ আকাৰ দিম মানে দীঘলীয়াকৈ কৰি ল'ম এইটো চাওক এটা হৈ গ'ল এতিয়া আৰু এটা বনাই দেখাইছো ঠিক এনেদৰে আমি গোটেইখিনিয়ে বনাই যাম আধাখিনি দি আমাৰ ইমানখিনি হ'ল এতিয়া বলক বাকিখিনিও বনাই লওঁ আপোনালোকক আৰু এটা ষ্টাইল দেখাইছো দেই পিঠাৰ আকাৰ দিবলৈ এইটো বেছি সহজ আৰু সোনকালে হৈ যায় জাস্ট ৰোল কৰি দীঘল কৰি লওক আৰু তাৰ পিছতে কাটি দিয়ক পিঠাৰ সাইজকিটা বেছি ডাঙৰ নকৰিব দেই বেছি ডাঙৰ হ'লে সিজাবলৈ বেছি টাইম লাগি যাব শেপবোৰ মিডিয়াম সাইজৰ বনাব যেন খাবলৈ ভাল লাগে আৰু এই সাইজটোত বনালে দেখিবলৈও সুন্দৰ হয় কিছুমানে আকৌ খুব সৰু কৰি বনায় সেই পিঠাটো কিন্তু চুই পিঠা বুলি কয় সৰু বেজিৰ দৰে আকাৰ দিয়ে সেই পিঠাটোত এনেদৰে বনাই যাম আৰু এনেদৰে বনাই যোৱাৰ পিছত মোৰ ইমানখিনি পিঠা ওলাই গৈছে চাওক দুইখন থালে মোৰ ভৰ্তি হৈ গ'ল পিঠা দি গাখীৰখিনি মই কম জুইত থৈ দিছিলোঁ এতিয়া মই ইয়াতে 2 হেতা কনডেন্স মিল্ক দিম কনডেন্স মিল্ক দিলে গাখীৰৰ ৰিচনেছটো বঢ়াই দিয়ে অৱশ্যে এইটো অপচনেল হয় দেই এইটো আপোনালোকে নিদিলেও কোনো কথা নাই মোৰ লগত কনডেন্স মিল্ক আছিলে কাৰণেহে মই ইয়াতে দি দিছোঁ এতিয়া হেতাখন দি পুৰা মিলাই দিছোঁ যেন কনডেন্স মিল্কটো গাখীৰত ভালকৈ মিলি যায় গাখীৰখিনি পুৰা আধা কৰি পেলাব নালাগে কাৰণ আমি পিঠাখিনি দি পেলাই আমি এইটো আৰু সিজাবও লাগিব
এতিয়া আমি ইয়াতে পিঠাখিনি দি দিম এটা এটাকৈ দি যাম গোটেইখিনি পিঠা এয়া চাওক মই কেনেকৈ দি গৈছোঁ এটা এটাকৈ গোটেইখিনি একেবাৰে ঢালি নিদিব দেই যদি ঢালি দিয়ে তেতিয়াহ'লে ভাঙি যাব কাৰণ এতিয়া কোমল হৈ আছেতো এই পিঠাটো খাবলৈ খুবেই ভাল লাগে ডাঙৰ বা সৰু এই পিঠাটো খাবলৈ চবেই ভাল পায় যদি খোৱা নাই তেনেহ'লে এই পিঠাটো নিশ্চয় ট্ৰাই কৰিব আৰু যদি খাইছে তেনেহ'লেতো জানেই এই কিমান সোৱাদ লগা পিঠা যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই এতিয়া আমি পিঠাখিনি গাখীৰত সিজিবলৈ দিম এই পিঠা সিজোতে প্ৰায় 10 পৰা 15 মিনিটমান লাগি যায় মাজে মাজে চামুচ এখন দি লৰাই থাকিব যেন পিঠাবোৰ এইটো হেতুৰ লগত লাগি নাযায় আৰু কেৰাহীৰ তলখনতো যেন লাগি নধৰে লাহে লাহে জেন্টলি কামটো কৰিব আমাৰ আঙুলি পিঠা ৰেডি হৈ গৈছে এতিয়া আমি গেছটো অফ কৰি দিম এই পিঠাটো খাবলৈ খুব ভাল হয় ৰেচিপিটো ট্ৰাই কৰি চাব পুনৰ উভতি আহিম এনেকুৱা আৰু এটা ৰেচিপি লৈ আপোনালোকৰ চেনেল পাকঘৰ ৰেচিপি লৈ